Thank you very much সৰু মাগুমাছ বেট নাইট যে বহুত গৰম চেছ বাইক ষ্টাৰ্ট নোৱা দিলে চেছ বাইকৰ ষ্টাৰ্ট বন্ধ হয় হাবি মাজত স্বাগতম জনাইছোঁ এটা নতুন ব্লগলৈ আজি গৈ আছোঁ আমি বাৰীত মানে কঁঠাল খাবলৈ এই গৰমত কঁঠাল খাম আৰু আপোনালোকো দেখাম কেনেকুৱা কঁঠাল হা কেঁচা খোৱা আছে পকা খোৱা আছে চব্জি খোৱা আছে এতিয়াও আমাৰ ইয়াত আপোনাৰ লোকেল খেতি আছে এইবোৰ ডাঙবডি এইবোৰ বিলাহী নাই কচু আছে এইবোৰ ভাত কেৰেলা এইফালে গৰু আহিছে এয়া অ' ব্লেক এইটো দেখিলে এইটো কচু হা এইটো ভেন্দি এইবোৰ ডাঙবডি আপোনাৰ নতুনকৈ পুলি ওলাইছে আৰু গুটি দিছে এইবোৰ কিবা সস্তীয়া বস্তু দামত বিকিব এইবোৰ ভেন্দি এইবোৰ বেঙেনা হা এই চেগুন বাৰী তামোলৰ বাৰী আপোনালোক যি পাইছোঁ দেখুৱাইছোঁ ইয়াত ছাগলী পূৰা কলি বগী পূৰা দিছে এইজনী সেউজী উল্টাকৈ বহি আহিছোঁ দেখিছে নহয় ড্ৰাইভাৰটো চলাই গৈ আছে এটা মই উল্টাকৈ বহি হেণ্ডেলমেন উল্টাকৈ চাব লাগিব নহয় বেক চাইডটো কোনে চাব মই যদি নাচাওঁ সেইটো কাৰণে মইতো উল্টাকৈ বহিব লাগিবই সেইকাৰণে বহি আহিছোঁ মনে নপৰে টেঙা বাৰী এইয়া ডাংবডি বেঙেনা এই ভাতো অঁ এটা কমেণ্ট কৰিব ভাতো পোৱালি লাগিব নেকি কাৰোবাক কমেণ্ট কৰিব এনেই যোৰা 200 টকা মই দিম আপোনাক 100 টকা যোৰা এইটো ধুনীয়া এইটো যেনেকৈ বগা ফুল ফুলি আছে তেতিয়া তেনেকৈ সৰিয়হ খেতি কৰিব একদম ধুনীয়া ফুল ফুলিব হালধীয়া এইবিলাক কঁঠালৰ গছ তেতেলী গছ এইবোৰ পূৰা এইবোৰ আছে আৰু এইটো টিপকল মানে দমকল এইবিলাক হাল বাইছে কিবা খেতি কৰিব আৰু দেই ৰাইজ এয়া টেঙা বাৰী একদম গৰমৰ দিনত টেঙা বাৰী পাণ বাৰী তামোলৰ বাৰী এইটো ভেন্দি একদম ধুনীয়া আছে পাত চাত কাটি একদম ধুনীয়া কৰি দিছে এইটো ডাংবডি বহুত দাম এইবোৰ খেতি ডাংবডি চিঙি আছে পূৰা এইটো ডাংবডি এইবোৰ চিয়ালৰ খেতি এইবোৰ চিয়াল এইবোৰ অমিতা তামোল এই বাইকখন হেলেং পেলেং নকৰিবি আকৌ গৰু মেলিব নোৱাৰে আপোনালোকে গৰু মেলিলে সেয়া থাকিব কিন্তু কাটে আমাৰ এইফালে মানুহ গৰু কাটে গৰীয়া নহয় অসমীয়া হয় চব গৰু কাটি দিয়ে ঠিক আছে আমাৰ ইয়াত লোকেল খেতি এনেকুৱা ভিউ জীৱনা হ'ল আমাৰ ইয়াত লোকেল এইবোৰ যেনেকৈ জেং চেং দি থোৱা থাকে আৰু পূৰা নহ'লে চুৰ সোমাই আৰু যে এইটো জপনা মানে কি আৰু চুৰটো কৰ্তব্য সেইটো এইবিলাক চাপৰ জাহাজী এইবোৰ এইযোৰ অমিতা দিছে নে এইযোৰ অমিতা এইজোপা চাপৰ এইজোপা দিছে নে ৰ'ব এইটো গুৰিটো এইটো কলি মাৰিছে এইটো চাপৰ অমিতা এইটো হাইব্ৰিড অমিতা বুলি কয় বৰ এপাত হ'ব এইবোৰ কি পাত চিনি পাইছে নে বাৰু এইবোৰ পাতবোৰ হেৰি কৰোঁ ক'ব এইবোৰ তামোল পুলি পচাই থৈছোঁ মানে থৈছে ৰুব লাগিব এইজোপা পাত খাই হাই ধুনটো দিছে না সেইটো ধুনটো সেই ধুনটো আগত ভাতো উলিয়াইছিলোঁ এতিয়াও আছে লাগে নি ক'ব ইয়াত ভাতো এই বহাৰটোত কি নাই আপোনাৰ চব আছে তেল টেঙা কেৰাহী এইটোত এদিন আহি পিনে এটা ৰেচিপি বনাম খাম আপোনালোককো দেখুৱাম এতিয়া এইটো তলা খুলি আছে ভিতৰত সোমাম আৰু দেই অপেন দ্য ডোৰ অপেন হৈ গ'ল এইখন বিচনী এখন তুলি আকৌ দেই এখন নগাই নাই আছে চাইনা পৰা আহিছে এইটো গাঁও এইটো হোজাই পৰা আহিছে গাঁৱটো এখন কম্বল নীলা কম্বল এইবোৰ আৰু চৌকেৰাহী সেই কোণাটো এইবোৰ আৰু চৌকেৰাহী দিছে ন ধুনীয়াকৈ এইটো চৌকা কিমান ডাঙৰ খানা বনাব ভাবি চাওক চৌকাটো চাই এইটো চৌকা বহুত দিন খোৱা নাইতো মই আহিম খাম সেইকেইটা বটল এইবোৰ চাকনি তাকনি ধেৰ আছে আৰু চাউল এই বেঙেনা বাৰী পাই গ'লোঁ এই বেঙেনা বাৰী মালিক বেঙেনা কেজি এতিয়া
আপোনালোকৰ ফালে কেইটকা কমেণ্ট কৰি জনাব। আমাৰ ফালে হ'লচেল 40 টকা, পাইকাৰী এনেইতো 50 টকামান হ'ব চাগে। খুচুৰা 40 টকা নি? খুচুৰা 60 টকামান হ'ব। বেঙেনা এইবোৰ এয়া আৰু এইটো দাংবডি, এইটো এনেকৈ হাড়টো দিছে, তাৰপৰা এনেকৈ ওখ ওখ ভেটি কৰি কোৰটো মাৰিছে, এইটো মাৰি আছে পূৰা। এইটো খুটি ফুটিলে দেখাম কেনেকৈ কি কৰে। এতিয়া যাম খেতি চেতি চালোঁ আৰু দাংবডি খেতিটো কোৰ মাৰি আছে চালোঁ আৰু চাই কৰি এতিয়া যাম। আমাৰ গেটখন লগাই দিলে এখন লোকেল গেট, লোকেল গেটৰ তলা এইটো আৰু দেই, এইটো তলা এইটো ভৰিও মাৰি দিব পাৰি তলাটো। এতিয়া যাম কঁঠাল, এখন মোৰ বেলেগ কৰি আছোঁ। খেতি বেঙেনা খেতি আমাৰ বহুত হয় ইয়াত। এই যে কঁঠাল এই খামি মলমলাই আছে কঁঠাল। এইবোৰ পূৰা সৰিয়হ খেতি কৰে। এবাৰ সৰিয়হ খেতি কৰিলে আমাৰ লগৰা দিম আপোনালোকে চাব। এতিয়া গৈ আছোঁ মোৰ সম্ভৱ কচু আনিব, কচু বনৰীয়া কচু যে সেই কচুটো লৈ গৈ আছোঁ। এনেকুৱা ৰাস্তাত গৈছোঁ ডেঞ্জাৰ ৰাস্তা ওচৰত না, বেক চাইডটো দেখাব পাৰিম কাৰণ আগ চাইডটো মই ওলটাকৈ বহি গৈছোঁ না, আগ চাইডটো দেখাব নোৱাৰিম। নতুন নিজে ৰাস্তা বনাইছোঁ এতিয়া, এই জাষ্ট এতিয়া ৰাস্তা বনাইছোঁ। গোটেই মহৰি আনিছে। মেট গায়া আজি ঘৰ ওলাব নোৱাৰোঁ, চেচ মই ধ্বংস। কঁঠাল খাবলৈ আহি মই বৰবাদ, চেচ 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 চেচ। কি হ'ল? চেচ চেচ বাইক ষ্টাৰ্ট নোহোৱা দিলে, চেচ বাইকো ষ্টাৰ্ট বন্ধ হয় হাবিৰ মাজত। ক'লৈ যাওঁ? টেঙা এতিয়া যাম আমি। টেঙা টেঙা পাৰিম। টেঙা পুঠি মাছ কচু দি খাবা। তোমাক কচু পকত 3 গুণ নহয়, জেঙা চতিয়া দি থাকিলেও নেৰিব। এতিয়া টেঙাটো এই পিচকি হৈ আছে, দেখিছে নাই? টেঙা এই পিচকি হৈ আছে, এই পিচকিটো নিয়ে জানো? এই পিচকি টেঙা এতিয়া খালে তিতা লাগে। এইটো ৰাস্তাত যাব পাৰিলে আমি, এইটো ৰাস্তা উঠি যাওঁ নেকি? এই টিকলি শুনি কি কৰিবি? বাদ দে, মই নিনো। টেঙা মিছনটো ছাকচেছ নহ'ল কাৰণ সৰু হৈ আছে। তেনেকুৱা হাবিৰ মাজত আছোঁ, ৰঙাবলে খেলিলে দৌৰিব নোৱাৰা হাবি আমি। এইজোপা আৰু কঁঠালজোপা লাষ্ট মিছন আৰু এইজোপা কঁঠাল পাৰিমগৈ এতিয়া মই। ভিডিঅ' বনাই
এইটো ওপৰৰ পৰা সৰি ফাটি থাকিলে বুঢ়া কঁঠালটো কেঁচাই খাম এইবোৰ কঁঠাল বুটলি আছে এটা সেইটো বুটলি আছে এইটো মোনাত এটা সোমালে এতিয়া এইটো কচু পাত দি আধাটো টুকি আছে এইটো মোনাত ভৰাই আৰু এইটো ঘৰত নিম সেইটো ওপৰৰ পৰা এটা পেলাই দিলোঁ পকা এইটো পকা কঁঠাল এই মোনা কঁঠাল পাৰি কৰি আনিলোঁ ইয়াত বেঙেনা দুটামান চুঠনি ছিঙি আছিলোঁ বাৰীত চ' এই আৰু আমাৰ লোকেশ্যন বাৰী এইবোৰ কোৰ মাৰিলে অলপ জিলিকিছে আৰু জেং জেং পুতিব বাৰী আৰু ধুনীয়াকৈ জিকা ফুল কিবা ডাঙৰ হৈ আহিছে দেখিছে এইবোৰ হালধীয়া হৈ আছে পূৰা চ' ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ অকণো নাপাহৰিব আৰু যাতে অকণমান মৰম চেনেহ দিয়ে আৰু ভিডিঅ'বোৰ এনেকুৱা ভিডিঅ' নাহে যদি মৰম চেনেহ বাঢ়ে অকণমান ভাল কণ্টেণ্টৰ মটৰ ব্লগ আহিব চ' ভিডিঅ'টো যিমান পাৰে সকলো বন্ধুবৰ্গৰ আপোনাৰ শ্বেয়াৰ কৰি দিব থেংক ইউ ভেৰি মাছ সৰু মাগুৰ মাছ বেড নাইট দিছে বহুত গৰম গুড নাইট